নমস্কাৰ ছাৰ বাইদেউসকল 16 মাহত 177 কৰ্মচাৰীক ছাঁটাই হয় আপোনালোকে ঠিকই শুনিছে যে 177 কৰ্মচাৰীক ছাঁটাই কৰা হৈছে আৰু আমি যেহেতু চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ লগত জড়িত হেউতিয়া খবৰসমূহ তথ্য আকাৰে তুলি ধৰোঁ হেহে আমি আশা ৰাখিছোঁ আপোনালোকে আমাৰ ভিডিঅ'টো লাইক কৰিব আনহাতে আমাৰ চেনেলটো যদিহে নতুনকৈ চাই আছে তেনেহ'লে চেনেলটো সাবস্ক্রাইব কৰি কাষত থকা নটিফিকেশন বেলটো টাচ কৰি অল কৰিবলৈ নাপাহৰিব কিয়নো আমাৰ চেনেলৰ জৰিয়তে আমি সদায় অসমৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ লগত জড়িত হেউতিয়া খবৰসমূহ তথ্য আকাৰে তুলি ধৰোঁ হেহে আশা ৰাখিছোঁ আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ছাৰ বাইদেউসকল 16 মাহত 177 কৰ্মচাৰীক ছাঁটাই ৰেলৱেৰ 24 নৱেম্বৰৰ এই খবৰটো হয় দুৰ্নীতিগ্ৰস্ত বিষয়া তথা নিষ্ক্ৰিয় কৰ্মচাৰীৰ বিৰুদ্ধে বিগত কিছু সময়ৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ভাৰতীয় ৰেলৱে বিভাগে যোৱা 16 মাহত ৰেলৱেৰ 177 জন কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে ৰেলৱেৰ সূত্ৰ অনুসৰি 2021 চনৰ জুলাইৰ পৰা প্ৰতি 3 দিনৰ মূৰে মূৰে ৰেলৱেৰ এজন দুৰ্নীতিগ্ৰস্ত বিষয়া তথা কৰ্মত গাফিলতি কৰা কৰ্মচাৰীক ছাঁটাই কৰিছে আনহাতে এই পৰ্যন্ত 139 গৰাকী বিষয়াই স্বেচ্ছামূলক অৱসৰ ল'বলৈ বাধ্য হোৱাৰ বিপৰীতে সম্পূৰ্ণৰূপে চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে 38 গৰাকীক ৰেলৱেৰ বিষয়াই জনোৱা মতে বুধবাৰে অৰ্থাৎ মাত্ৰ এদিন পূৰ্বেও দুজন জ্যেষ্ঠ বিষয়াক বৰ্খাস্ত কৰা হৈছে ইয়াৰে এজন হায়দৰাবাদত 5 লাখ টকাৰ উৎকোচ লৈ CBIৰ জালত পৰে একেদৰেই আনজনে ৰাছিত 3 লাখ টকা লৈ হেৰুৱাই চাকৰি বিষয়াগৰাকীয়ে লগতে কয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱ কৰ্মচাৰী প্ৰদৰ্শনৰ ওপৰত দিয়া বাৰ্তাৰ প্ৰতি অতি স্পষ্ট কাম কৰক নহ'লে ঘৰত থাকক 2021 জুলাইৰ পৰা প্ৰতি 3 দিনৰ মূৰে মূৰে এজন দুৰ্নীতিগ্ৰস্ত বিষয়াই ছাঁটাই দিয়া হৈছে ইয়াৰ বাবে ৰেলৱে কৰ্মচাৰী আৰু প্ৰশিক্ষণ সেৱা নিয়মৰ 56 যি নিয়ম ব্যৱহাৰ কৰা হৈছে এই নিয়মৰ অধীনত চৰকাৰী কৰ্মচাৰী কমেও 3 মাহৰ জাননী দিয়াৰ পিছত অৱসৰ বা চাকৰিৰ পৰা বৰ্খাস্ত কৰিব পাৰি এই পদক্ষেপ নিষ্ক্ৰিয় কৰ্মচাৰীৰ বিৰুদ্ধে কেন্দ্ৰই লোৱা কঠোৰ ব্যৱস্থা উল্লেখ্য 2021 চনৰ জুলাই মাহত ৰেলমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পিছত অশ্বিনী বৈষ্ণৱে কৰ্মত ভাল প্ৰদৰ্শন নকৰিলে VRS লৈ ঘৰত বহি থাকিবলৈ বাৰম্বাৰ সকিয়নি দি আছে আৰু এনেদৰে 16 মাহত 177 কৰ্মচাৰীক ছাঁটাই কৰিছে আৰু এই সম্পৰ্কে যি খবৰ প্ৰকাশ পাইছে সেয়া আমি আপোনালোকক তুলি ধৰিছোঁ আশা ৰাখিছোঁ আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আনহাতে কথা নটিফিকেশ্যন বেলটো টাচ কৰি অল কৰিবলৈ নাপাহৰিব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ